এয়া আপোনালোকে দেখিছে সাইনবোৰ্ডখন আমাৰ অসমৰ মাটিত অৰুণাচলে দখল কৰি জংগলবিলাক চপা কৰিছে। গতিকে আমাৰ টকাজান কলীয়া ৰিজাৰ্ভখন, গতিকে আমি আজি যুৱকসকলে দলে বলে ওলাই আহি আমি সাইনবোৰ্ড লগাইছোঁ, গড়বিলাক কাটি দিছোঁ যাতে অৰুণাচলে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। সাইনবোৰ্ডত লিখা আছে অনলি ফৰ আসাম, আসামৰ মাটি, অৰুণাচল নো এণ্ট্ৰি, অৰুণাচলে প্ৰৱেশ কৰিব নোৱাৰে। যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই ফৰেষ্ট মিনিষ্টাৰ আৰু অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে অসম অৰুণাচল সীমা বৰ্ডাৰবিলাক চিল কৰে, যাতে আমাৰ তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যাত হয়, অৰুণাচলৰ মানুহে মাৰে, অসম চৰকাৰে কোনো গুৰুত্ব নিদিয়ে। গতিকে আমি নিজেই ৰাইজে দলে বলে ওলাই আহি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। এয়া চাওক বৰকলীয়া আৰু টকাজান দেৰগাঁৱৰ যিটো দ্বীপ, সেই দ্বীপৰ মাজত যিটো মানে জংঘল কাটি অৰুণাচলবাসীয়ে একেবাৰে তৈলং কৰি দিছে। গতিকে আজিলৈকে আমাৰ আসাম ফৰেষ্ট কোনো যুৱ সূত্ৰ নাই। অৰুণাচলবাসীয়ে জংঘল কাটি কেম্প বনাই ইয়াত মানে খেতি কৰিব বিচাৰি আছে। গতিকে আমাৰ টকাজান দেৰগাঁৱৰ যুৱসকলে এইভাগে আমি পৰিদৰ্শন কৰি আমি সাইনবোৰ্ড লগাইছোঁ। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী লগতে বিভাগীয় কৰ্তৃপক্ষ তেখেতসকলে আহি আমাৰ এই মাটিখিনি উদাৰ ব্যৱস্থা কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। এইভাগে অৰুণাচলবাসীয়ে কেম্প বনাই কিনি এইখন হাবিতে বসবাস কৰি আছিলে। ইয়াত আসামৰ ফৰেষ্ট এৰিয়া এইবিলাক মাটি অৰুণাচলবাসীয়ে গোটেই তৈলং কৰিলে। ইয়াত আমাৰ ফৰেষ্ট বিভাগ আৰু কোনো যুৱ সূত্ৰ নাই। হেতুকে আমাৰ এই আসাম মাটিখিনি যাতে উদাৰ হয় তাৰ বাবে আমি বিনম্ৰ আশা কৰিছোঁ। এয়া এইখন হাজো কলীয়া নদী আৰু এইকণে হৈছে আমাৰ আসাম এৰিয়া, আসাম ফৰেষ্ট ৰিজাৰ্ভ। গতিকে সেই ৰিজাৰ্ভকে আমাৰ অৰুণাচলবাসীয়ে দখল কৰিছে। এইকণে হৈছে কলীয়া নদী। এয়া ৰাইজে চাওক কুন্দিল কলীয়া। এই ৰিজাৰ্ভখনে হৈছে আমাৰ আসাম ফৰেষ্ট ৰিজাৰ্ভ। দীৰ্ঘদিন ধৰি অৰুণাচলবাসীয়ে দখল কৰি খাই আছে, দখল কৰি আহি আছে। আমাৰ আসামৰ ৰিজাৰ্ভ কাটি কিনে শেষ কৰি দিছে। এইটোৱে চাওক আপোনালোকে।